हेलो डियर फ्रेंड आमार यूट्यूब चैनल मुशरफ हेल्पार লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। ডিयर फ्रेंड যদি আপোনালোকে এতিয়ালৈকে ই শ্ৰম কাৰ্ড বনোৱা নাই তেনেহলে অতি সোনকালে বনাই লওক, কিয়নো আপোনালোকে হেৰুৱাব পাৰে 2 লাখ টকাৰ লাভ কৰাৰ সুযোগ। এই ই শ্ৰম কাৰ্ড থাকিলে আপোনালোকে পাব 2 লাখ টকা। ডিयर फ्रेंड যদি আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱা নাই তেনেহলে অতি সোনকালে বনাই লওক। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ দ্বাৰা কেনেকৈ ই শ্ৰম কাৰ্ড বনাব, ইয়াৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। ডিयर फ्रेंड যদি আমাৰ চেনেলত আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কাষত বেল আইকনটো দবাই ল'ব, কিয়নো এনেকুৱা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে ইয়াত টাইপ কৰিব ই শ্ৰম কাৰ্ড, ESHRAM ই শ্ৰম কাৰ্ড CARD টাইপ কৰি আপোনালোকে সাৰ্চ বাটনত ক্লিক কৰিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ আহিব ই শ্ৰম হোম, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব, এইটো হোম পেজটো লোডিং হ'ব, এইটো হোম পেজ, ইয়াত অলপ ওয়েট কৰিব, ইয়াত পেজটো লোডিং হৈ আছে। আপোনালোকে অলপ ৰিফ্ৰেছ কৰিলে হ'ব। ইয়াত চাওক এতিয়া লোডিং হৈ গ'ল। এতিয়া চাওক ৰেজিষ্ট্ৰেশ্যন ইজ টোটাল ফ্ৰী, মানে ৰেজিষ্ট্ৰেশ্যন যে কৰিব এইটো ফ্ৰী হয়। আৰু তলত দেখিছে ৰেজিষ্ট্ৰেশ্যন অন ই শ্ৰম এইটো লিখা আছে, আৰু তলত চাওক অলৰেডি ৰেজিষ্টাৰ আপডেট দিব পাৰিব ৰেজিষ্টাৰ কৰিলে। ইয়াতে আপোনালোকে ৰেজিষ্টাৰ অন ই শ্ৰম ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক কি আছে সেলফ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে আপোনালোকে এণ্টাৰ কৰিব আধাৰ লিংকড মোবাইল নম্বৰ ইজ প্ৰিফাৰ্ড, মানে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ লিংক আছে সেই নম্বৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত তলত আছে কি এণ্টাৰ কেপচাৰ, আপোনালোকে কেপচাৰ যিটো দেখা পাইছে এই কেপচাৰটো ইয়াত ফিল কৰিব। ইয়াত মই মোবাইল নম্বৰটো এণ্টাৰ কৰি লওঁ। এণ্টাৰ কৰাৰ এইটো কেপচাৰটো আছে, কেপচাৰটো ফিল কৰি ল'ব। ফিল কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰি লওঁ। এতিয়া আপোনালোকে ইয়াতে এই চিনটোত ক্লিক কৰিব। চাওক ক্লিক কৰাৰ পিছত আপোনালোকে যিটো নম্বৰ দিছে সেই নম্বৰটো যেটা 6 ডিজিট OTP চেণ্ড কৰিছে সেই OTPৰ ভেলিডিটি হ'ব 120 ছেকেণ্ড, মানে 2 মিনিট এই OTPটোৰ ভেলিডিটি হ'ব। ইয়াতে আপোনালোকে OTPটো এণ্টাৰ কৰিব। OTPটো আহি গ'ল, মই এতিয়া OTPটো এণ্টাৰ কৰি লওঁ। OTP ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰিব। এনেকৈ ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব, পেজটো লোডিং হৈ আছে। ইয়াত চাওক ছাবমিট হৈ গ'ল। এতিয়া আপোনালোকে আধাৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াত চাওক লিখা আছে আধাৰ নম্বৰ, এতিয়া আপোনালোকে 12 ডিজিট আধাৰ নম্বৰটো এণ্টাৰ কৰিব। মই আধাৰ নম্বৰটো এণ্টাৰ কৰি লওঁ। আধাৰ নম্বৰটো ফিল আপ হ'ল। এতিয়া আপোনালোকে ইয়াত এই টিকটোত ৰাইট চিন দিব। ইয়াত দিয়াৰ পিছত আপোনালোকে অলপ তলফালে আহিব। ইয়াত চাওক আছে ছাবমিটত আপোনালোকে ক্লিক কৰিব। ইয়াতে পেজটো লোডিং হৈ আছে, আপোনালোকে অলপ ৱেইট কৰিব। ইয়াত হৈছে এতিয়া চাওক আপোনাৰ মোবাইল নম্বৰত আন এটা OTP চেণ্ড কৰিছে। এতিয়া চাওক এণ্টাৰ OTP, প্লিজ এণ্টাৰ OTP ৰিচিভ অন ইয়ৰ আধাৰ লিংক মোবাইল নম্বৰ। আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰত যিটো দিছিলে মোবাইল নম্বৰ সেই মোবাইল নম্বৰ এটা OTP চেণ্ড কৰিছে 6 ডিজিট OTP। সেই OTPটো আপুনি ইয়াত ফিল কৰিব। OTPৰ ভেলিডিটি আগৰ দৰে 120 ছেকেণ্ড, মানে 2 মিনিট আছে। ফিল আপ কৰাৰ পিছত আপোনালোকে ভেলিডিটিত ক্লিক কৰিব। ইয়াত চাওক প্লিজ ৱেইট কৰিব। ইয়াত চাওক এইটো লোডিং হৈ গ'ল। এতিয়া আপোনালোকৰ পেজটো আহি গ'ল। এই চাওক ইয়ৰ পাৰ্চনেল পাৰ্টিকুলাৰ এজ পাৰ আধাৰ, মানে আধাৰত যিটো মানে ডিটেইলছ আছে আপোনাৰ সেই ডিটেইলছটো ইয়াত ফিল হৈছে। ইয়াত চাওক ইউজাৰ ইমেজ, মই এইটো মোবাইলত কৰিছোঁ সেইকাৰণে ইমেজটো অহা নাই। আপোনালোকে যদি লেপটপ বা মোবাইলটো ডেস্কটপ ছাইড কৰি কৰে তেনেহ'লে তাতে আপোনাৰ ইমেজটো আহি যাব। ইয়াত আপোনালোকে এড্ৰেছটো চাই লওক, এড্ৰেছ, লোকেলিটি, ডেট অফ বাৰ্থ, আপোনালোকে আধাৰ কাৰ্ডত যিটো আছিলে সেইটো ইয়াত অট'মেটিকলি হৈ গৈছে। আপোনালোকে এইটো চাই লৈ তাৰ পিছত আপোনালোকে ইয়াত টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে কণ্টিনিউ টু এণ্টাৰ আধাৰ ডিটেইলছ আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ৱেইট কৰিব, পেজটো লোডিং হ'ব। মই আগতে কৈছোঁ মানে আপোনালোকে যিমানকেইটা ছাবমিট বাকী আছে সেইকেইটা ক্লিক কৰোঁতে অলপ ৱেইট কৰিব, মানে অলপ পেজটো লোডিং হয়।
এই চক পেজটো আহি গ'ল এতিয়া আপোনালোকে পেজটো তলফালে আহিব তলফালে অহাৰ পাছত আপোনালোকে চাব ইয়াত পাৰ্চনেল ইনফৰমেশ্যন আৰু এটা কথা মনত ৰাখিব আপোনালোকে যিমানকেইটা অপশ্যন ফিল কৰিব সেইকেইটা আপোনাৰ ফিল কৰা হ'লে আপোনাৰ তাতে গ্ৰীণ হ'ব আৰু যদি ফিল কৰা নহয় তেনেহ'লে ব্লু চিন থাকিব ইয়াত চক ৰেজিষ্টাৰ মোবাইল নম্বৰটো হৈ গ'ল এতিয়া আপোনাৰ ইমাৰ্জেঞ্চি মোবাইল নম্বৰ দিলে হ'ব নিদিলে নাই ইমেইল নম্বৰটো দিলে দিব নিদিলে নাই আপোনাৰ আন এটা কথা মনত ৰাখিব যিকেইটা ৰেড কালাৰে ষ্টাৰ চিন আছে সেইকেইটা ফিল কৰিবই লাগিব এইটো কম্পালচৰি হয় এতিয়া চক মাল্টিপল ষ্টাৰ্ছ হৈ গ'ল এতিয়া আপোনালোকে ইয়াত ফাদাৰ নাম আছে এইটো ফিল কৰিব মই ফাদাৰ নামটো ফিল কৰি লওঁ ফিল হৈ গ'ল এতিয়া আপোনালোকে ছ'চিয়েল কেটাগৰী আপোনাৰ কেটাগৰীটো কি হয় ইয়াত দিব আপোনালোকে SC ST OBC কোনটো হয় এইটো দিব জেনেৰেল নে কি এইটো দিব দিয়াৰ পিছত আপোনালোকে ব্লাড গ্ৰুপ এইটো ব্লাড গ্ৰুপ দিলে দিব নিদিলে নাই তাৰপিছত অপশ্যন আছে ডিফাৰেণ্টলি এবেল্ড ইয়াত আপোনালোকে যদি শৰীৰৰ কোনো প্ৰব্লেম হয় তেনে ইয়েছ কৰিব যদি নাথাকে তেনেহ'লে নোট ক্লিক কৰিব নোট ক্লিক কৰাৰ পিছত আপোনালোকে তলফালে আহিব নমিনি ডিটেইলছ আপোনালোকে যদি নমিনি দিব বিচাৰে তেনেহ'লে ইয়েছ কৰিব যদি দিব নিবিচাৰে তেনেহ'লে ন' কৰিব এতিয়া আপোনালোকে তলফালে আহি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব ইয়াত চাওক পেজটো লোডিং হৈ আছে পেজটো আহি গ'ল এতিয়া আপোনালোকে ৰেচিডেঞ্চিয়েল ডিটেইলছ আপোনালোকে ৰেচিডেঞ্চিয়েল ডিটেইলছটো ইয়াত ফিল কৰিব এতিয়া আপোনাৰ হোম ষ্টেট যিটো হয় সেইটো হোম ষ্টেটত ফিল কৰি দিব ফিল কৰাৰ পিছত আপোনাৰ তলত চাব কাৰেণ্ট এড্ৰেছত হাউচ নম্বৰ আছে আপোনাৰ হাউচ নম্বৰটো ইয়াত ফিল কৰিব ফিল কৰাৰ পিছত আপোনাৰ লোকেলিটি দিলে দিব নিদিলে নাই মই লোকেলিটি ফিল কৰি লওঁ ইয়াত ফিল কৰাৰ পিছত আপোনালোকে আপোনাৰ ষ্টেটটো দিব ষ্টেট দিয়াৰ পিছত ডিষ্ট্ৰিক্টটো আপোনাৰ কোন ডিষ্ট্ৰিক্টটো ইয়াত ফিল কৰিব ইয়াত চাওক ডিষ্ট্ৰিক্ট বহুত মানে আপোনাৰ ষ্টেটত যিমানকেইটা ডিষ্ট্ৰিক্ট আছে ইয়াতে আহি যাব ডিষ্ট্ৰিক্টটো ফিল কৰাৰ পিছত আপোনাৰ চাব ডিষ্ট্ৰিক্ট তেহচিল আপোনাৰ চাব ডিষ্ট্ৰিক্ট যিটো হয় সেইটো ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকৰ পিন কোডটো অটো ফিল হ'ব ইয়াত আপোনালোকে ভালকৈ চাই লৈ যোৱাৰ পিছত আপোনালোকে তলফালে আহিব ইয়াত ষ্টেইং এট কাৰেণ্ট লোকেশ্যন ইয়াত কৈছে মানে আপোনাৰ কাৰেণ্ট লোকেশ্যনত আপুনি কিমান বছৰ ধৰি বসবাস কৰি আছে সেইটো আপোনালোকে ফিল কৰিব ফিল কৰাৰ পিছত আপোনালোকে তলত চাওক এইটো ফিল কৰা হ'ল এতিয়া আপোনাৰ হৈছে মাইগ্ৰেণ্ট ৱাৰ্কাৰ আপোনালোকে যদি বাহিৰৰ হয় তেনেহ'লে ইয়াত ইয়েছ কৰিব যদি নহয় তেনেহ'লে ন' কৰিব ন' কৰাৰ পিছত আপোনালোকে ইয়াত টিক চিনটো ফিল কৰিব ৰাইট চিন দিব দিয়াৰ পিছত আপোনালোকে ইয়াত ছেভ এণ্ড কণ্টিনিউ আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াত অলপ ৱেইট কৰিব এনেকৈ যিমানকেইটা আছে তাতে আপোনালোকে ফিল কৰাৰ পিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিলে ৱেইট কৰিব ৱেইট কৰাৰ পিছত চাওক এইটো পেজ আহি গ'ল এতিয়া আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো ফিল কৰিব ইয়াত চাওক এডুকেশ্যন কোৱালিফিকেশ্যনটো ফিল কৰিব লাগিব ইয়াত ৰেড কালাৰে চিন আছে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যদি কিমান লৈ পঢ়িছে সেইটো ইয়াতে ফিল কৰিব মিডিল আছে মিডিল এডুকেশ্যন চাৰ্টিফিকেট দিলে দিব নিদিলে নাই যদি আপোনালোকে এডুকেশ্যন চাৰ্টিফিকেট দিব বিচাৰে তেনেহ'লে এইটো PDF ফাইল হ'ব লাগিব PDF JPG আৰু ইয়াত আছে তাৰপিছত মান্থলি চেলাৰীটো যিমান আছে সেইটো দিব দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড কণ্টিনিউত ফিল কৰিব ইনকাম চাৰ্টিফিকেট দিলে দিব নিদিলে নাই ছেভ এণ্ড কণ্টিনিউত ফিল কৰাৰ পিছত আপোনালোকে ৱেইট কৰিব কিন্তু চাওক ফিল হৈ গ'ল এতিয়া আপোনালোকে তলফালে আহিব তলফালে হৈছে অকুপেশ্যন এণ্ড স্কিল এতিয়া অকুপেশ্যন এণ্ড স্কিল আপোনালোকে ইয়াত ফিল কৰিব প্ৰাইমেৰী অকুপেশ্যন কি আছে ইয়াত জাষ্ট কোডটো ফিল কৰিব লাগিব ইয়াত চাওক ক্লিক টু ভিউ NCO কোড লিষ্ট ইয়াত চাওক পেজটো খোল খালে ক্লিক কৰাৰ পিছত এইটো PDF ফাইল হয় এইটো চাওক এইটো আহিছে এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকে কোডটো কপি কৰি ল'ব চাওক মই কোনটো কপি কৰি লওঁ চাওক ইয়াত বহুতকেইটা পেজ আছে বহুতকেইটা মানে আপোনালোকে যিমান ইয়াত চাওক মই এইটো কপি কৰি ল'ম আপুনি এনেকৈ কপি কৰাৰ পিছত আপোনালোকে বেক কৰি আপোনালোকে ইয়াত আহি ইয়াত পেষ্ট কৰিব চাওক ইয়াত মই পেষ্ট কৰি দিলোঁ পেষ্ট কৰাৰ পিছত আপোনাৰ বাকীখিনি আপোনালোকে টাইপ কৰিব ইয়াত চাওক মই টাইপ কৰিলোঁ এতিয়া তলত অট'মেটিকলি আহিছে এতিয়া আপোনালোকে ৱাৰ্ক এক্সপিৰিয়েঞ্চ কিমান বছৰ ধৰি এই কামটো কৰি আছে এইটো দিব দিয়াৰ পাছত ছেকেণ্ডেৰী অকুপেশ্যন আপোনালোকে এইটো ছেকেণ্ডেৰী অকুপেশ্যন দিলে দিব নিদিলে নাই আৰু তলফালে আহিব
ইয়াত তলফালে অহাৰ পিছত আপোনালোকে ইয়াত ডাইৰেক্ট সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব আৰু বাকীকেইটা ফিল আপ কৰিব প্ৰয়োজন নাই সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক এনেকুৱা পেজ অপেন হ'লে এতিয়া আপোনালোকে বেংক একাউণ্ট ডিটেইলছটো ফিল কৰিব লাগিব ইয়াত চাওক বেংক সেন্ডিং উইথ আধাৰ এইটো নো হৈ আছে তাৰপিছত আপোনালোকে বেংক একাউণ্ট নম্বৰ ইয়াত আপোনালোকে বেংক একাউণ্ট নম্বৰটো ফিল কৰিব মই বেংক একাউণ্ট নম্বৰটো ফিল কৰি লওঁ হৈ গ'ল এতিয়া আপোনালোকে কনফাৰ্ম বেংক একাউণ্টত ক্লিক কৰিব বেংক একাউণ্টটো কনফাৰ্ম কৰিব লাগিব এতিয়া কনফাৰ্ম বেংক একাউণ্টত ক্লিক কৰে আকৌ বেংক একাউণ্টটো টাইপ কৰিব এণ্টাৰ কৰাৰ পিছত এতিয়া চাওক ইয়াত আছে একাউণ্ট হোল্ডাৰ নেম আপোনালোকে মানে এই বেংক একাউণ্টটো দিছে এই একাউণ্টটো কাৰ নামত আছে সেইটো আপোনাৰ একাউণ্ট হোল্ডাৰ নেমটো দিব ইয়াত চাওক হৈ গ'ল এতিয়া আপোনালোকে লুক আপ এট IFC কোড এটা আপোনাৰ IFC কোডটো দিয়াৰ পিছত আপোনালোকে এই বক্সত ক্লিক কৰিব চাৰ্জত ক্লিক কৰিব ইয়াত চাওক মই এইটো ফিল কৰা হ'ল এতিয়া আপোনালোকে চাৰ্জত ক্লিক কৰিলে আপোনাৰ বেংক নেম আৰু ব্ৰাঞ্চ নেমটো অট'মেটিকলি ফিল হ'ব চাওক এইটো মই চাৰ্জত ক্লিক কৰিলোঁ এতিয়া আপোনালোকে অলপ পিছত যাব ইয়াত চাওক এইটো ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চ নেম হৈছে সাবতগ্ৰাম এতিয়া আপোনালোকে সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব চাওক মোৰ এইটো ফিল হৈ গ'ল এতিয়া আপোনালোকে চাব প্ৰিভিউ এণ্ড সেল্ফ ডিক্লাৰেশ্যন এতিয়া আপোনালোকে এবাৰ চাই ল'ব চাওক পেজটো লোডিং হ'লে এই চাওক এইটো এতিয়া আপোনালোকে প্ৰিভিউ এবাৰ চাই ল'ব ভালকৈ চাই লোৱাৰ পিছত আপোনালোকে চাব চাই লওক এইটো এনেকৈ চাই ল'ব যদি কিবা ভুল থাকে তেনেহ'লে আপুনি এডিট কৰিব পাৰিব কিয়নো লাষ্ট ছাবমিটটো আপোনালোকে কৰিলে পিছত আপোনালোকে এডিট কৰিব নোৱাৰিব এইকাৰণে ভালকৈ চাই ল'ব এতিয়া ডিক্লাৰেশ্যন এতিয়া আপুনি এই বক্সটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব অলপ ৱেইট কৰিব ছাবমিটত ক্লিক কৰিলোঁ এতিয়া আপোনালোকে চাওক প্লিজ ৰিফ্ৰেছ ইফ কমপ্লিট ইনফৰমেশ্যন আৰ নট ডিছপ্লে ৰিফ্ৰেছ কৰিব যেতিয়া আপোনাৰ ডিছপ্লেত কমপ্লিট ইনফৰমেশ্যনটো নাহে তেনেহ'লে ৰিফ্ৰেছ কৰিব ইয়াত চাওক UAN কাৰ্ড ইয়াত ডাউনলোড UAN কাৰ্ড ইয়াত আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব মই ডাউনলোড কৰি লওঁ লোৱাৰ পিছত আপোনালোকে তলত অলপ স্ক্ৰল ডাউন কৰি চাওক এইটো মোৰ হ'ল E SHRAM কাৰ্ড ইয়াত চাওক ইয়াত এটা আপোনালোকে UAN কাৰ্ড দিয়ে ইউনিভাৰ্চেল একাউণ্ট নম্বৰ দিয়ে এইটো চাওক এনেকৈ চাই লওক এইটো হ'ল এতিয়া আপোনালোকে এই কাৰ্ডটো ডাউনলোড কৰি লৈ কম্পিউটাৰ ফালৰ পৰা প্ৰিণ্ট কৰি ল'ব ভিডিঅ'টো ইমানতে সমাপ্ত কৰি লওঁ ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ বাবে